নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ কাৰেণ্ট এফেয়াৰ চেনেলটিৰ মাজলৈ। আসাম টেট 2019 সম্পৰ্কীয় কিছুমান নটিফিকেশ্যন আকৌ নতুনকৈ জাৰি কৰিছে। 17/2019 তাৰিখে অৰ্থাৎ কালিৰ দিনটোত জাৰি কৰিছে এই নটিফিকেশ্যনটো। ইয়াৰ পাছত কেইটামান গুৰুত্বপূৰ্ণ আপডেট অসম চৰকাৰৰ শিক্ষা বিভাগে জাৰি কৰিছে। শিক্ষা বিভাগৰ জাননীখনত কোৱা হৈছে যে এক্সামৰ তাৰিখটো সলনি কৰিছে আৰু কিছুমান ডিটেইলছ আপডেট দিবলগীয়া হৈছে আৰু লগতে DLED আৰু BED সম্পৰ্কে তথ্য উল্লেখ কৰিছে। এই পাব্লিক নটিফিকেশ্যনখনত টেটৰ আপাৰ প্ৰাইমেৰী আৰু লোৱাৰ প্ৰাইমেৰী টেটৰ 17 ছেপ্টেম্বৰৰ দিনাখন জাৰি কৰিছে। অৰ্থাৎ 30/8/2019 তাৰিখে যিখন নটিফিকেশ্যন জাৰি কৰিছিল তাৰ কিছু সালসলনি ঘটোৱা হৈছে। 1 নম্বৰতে জাৰি কৰিছে যে অনলাইন এপ্লিকেশ্যনৰ সময়সীমা 19 ছেপ্টেম্বৰৰ পৰা 27 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে আৰু এই বৃদ্ধি কেৱল বিশেষভাৱে যিসকল সক্ষম ব্যক্তি, যিসকল বিকলাংগ বুলি কোৱা হয়, যিসকল বিশেষভাৱে অক্ষম বুলি কোৱা হয়, সেই ব্যক্তিসকলৰ বাবেহে এই প্ৰক্ৰিয়া খোলা হৈছে, অৰ্থাৎ 27 ছেপ্টেম্বৰলৈকে বঢ়াই দিয়া হৈছে। দ্বিতীয়তে, যিসকল ব্যক্তিয়ে DLED বা BED পাৰ্চুইং শব্দটি ব্যৱহাৰ কৰিছিল, অৰ্থাৎ পাৰ্চুইঙত ক্লিক কৰি দিছিল, অৰ্থাৎ পঢ়ি থকা দেখাইছিল, তেওঁলোকক কিছুমান ডিটেইলছ আপডেট দিব লাগিব বুলি কৈছে। বহু পৰীক্ষাৰ্থীয়ে, বহু প্ৰাৰ্থীয়ে DLED বা BED নকৰাকৈ, DLED BED নকৰাকৈ অনলাইন আবেদনত পাৰ্চুইং বুলি দেখাইছিলে। তেওঁলোকে 19 ছেপ্টেম্বৰৰ পৰা 27 ছেপ্টেম্বৰৰ ভিতৰত, অৰ্থাৎ 27 ছেপ্টেম্বৰৰ লাষ্ট ডেট হৈছে, সেই 27 ছেপ্টেম্বৰৰ ভিতৰত এই তলৰ নিৰ্দেশনাখিনি আপডেট দিবৰ বাবে অসম চৰকাৰ শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰিছে। এই আপডেটখিনি কেনেধৰণৰ চাওঁ। প্ৰথমতে কৈছে যে যিসকলে ডেট অফ এডমিশ্যন দিয়া নাই, অৰ্থাৎ আপডেট কৰোঁতে যিডোখৰ ঠাইত ডেট অফ এডমিশ্যন দিবলগীয়া আছিল, যিসকলে ডেট অফ এডমিশ্যন দিয়া নাই, DLED হওক বা BED হওক, তেওঁলোকে ডেট অফ এডমিশ্যনটো দিব লাগিব। দ্বিতীয়তে কৈছে ইনষ্টিটিউটৰ নেম, অৰ্থাৎ যিটো ইনষ্টিটিউটত, যিখন কলেজত আমি কৰি আছোঁ, সেই কলেজখনৰ নামটো DLED বা BED সেইটো উল্লেখ কৰিবলৈ কৈছে। তৃতীয়তে কৈছে ৰেগুলাৰ নে ODL হিচাপে তেওঁলোকে DLED বা BED কৰিছে, সেইটো উল্লেখ কৰিবলৈ কৈছে। আৰু তৃতীয় পইণ্টত কৈছে এডমিশ্যন ৰিচিপ্টটো চিল মাৰি, অৰ্থাৎ অফিচিয়েল চিল থাকিব লাগিব, আৰু এডমিশ্যন ৰিচিপ্টটোৰ তলত চেল্ফ এটেচ কৰি এডমিশ্যন ৰিচিপ্টটো অনলাইন থ্ৰুৱেদি, অৰ্থাৎ স্কেন কৰি আপডেট দিব লাগিব বুলি এই নিৰ্দেশনাটোত জাৰি কৰিছে। তৃতীয়তে নোট দিয়া হৈছে। এই নোটত এনেধৰণে উল্লেখ কৰিছে যদি যিসকল ব্যক্তিয়ে DLED বা BED কোৱালিফিকেশ্যন হোৱা নাই বা তেওঁলোকে পাৰ্চুইং বুলি দেখাই আছে, তেওঁলোকে এই কাম কৰিব লাগিব। আগতে যিসকলে অলৰেডি ক্লিয়াৰ কৰি থৈছে DLED BED, তেওঁলোকে ক্লিয়াৰ কৰি থৈছে, তেওঁলোকে এইটো আপডেট দিব নালাগে। অকল যিসকলে পঢ়ি আছোঁ বুলি আমি দেখা হৈছিল, অৰ্থাৎ পাৰ্চুইং বুলি যিসকলে দেখাইছিল, তেওঁলোকেহে এই আপডেটখিনি দিব লাগিব। তাৰপাছত পৰীক্ষাৰ্থীসকলৰ বাবে আগত যি 20 অক্টোবৰৰ বাবে পৰীক্ষাৰ ডেট ধাৰ্য কৰা হৈছিল, পৰীক্ষাৰ দিন ধাৰ্য কৰা হৈছিল, সেই 20 অক্টোবৰৰ সলনি 10 নৱেম্বৰ 2019 বুলি উল্লেখ কৰিছে নিৰ্দেশনাটোত। টেট পৰীক্ষা 20 অক্টোবৰত হোৱাৰ কথা আছিল, কিন্তু নৱেম্বৰৰ 10 তাৰিখলৈ পিছুৱাই দিয়া হৈছে। নৱেম্বৰৰ 10 তাৰিখত দিনাখনে টেট পৰীক্ষা হ'ব বুলি কোৱা হৈছে। বয়সৰ সময়সীমাৰ কথা উল্লেখ কৰিছে। চৰকাৰী যি নীতি নিৰ্দেশনা আছে, সেই নিৰ্দেশনা মতে ৰিকুইৰমেণ্ট টাইমত বয়সৰ কথা উল্লেখ কৰা হ'ব বুলি চৰকাৰী ৰুল মতে ঘোষণা কৰিছে। আৰু যিসকলে ফল্ছ ইনফৰ্মেশ্যন, অৰ্থাৎ ভুল ইনফৰ্মেশ্যন দিছে, বা যিসকলে ভুলকৈ DLED বা BED নকৰাকৈ তেওঁলোকে কৰিছোঁ, অৰ্থাৎ পঢ়ি আছোঁ বুলি দেখাইছে, তেওঁলোকে যদি পৰীক্ষা দিয়ে, যদি তেওঁলোকে চাৰ্টিফিকেটখন পায়, তেওঁলোকৰ এপইণ্টমেণ্ট, অৰ্থাৎ চাৰ্টিফিকেটখন কেঞ্চেল হ'ব, তেওঁলোকে কোনো ধৰণৰ শিক্ষকৰ চাকৰিত এপইণ্টমেণ্ট দিব নোৱাৰিব বা পাছ কৰিব নোৱাৰিব। এই বিষয়েও অসম চৰকাৰৰ গাইডলাইনৰ জাৰি কৰিছে। গতিকে বান্ধৱীসকল, আজিৰ এই টেট সম্পৰ্কীয় এইটো বিশেষ এটা বাৰ্তা, প্ৰয়োজনীয় খবৰ। আৰু যিসকলে DLED বা BED বা DLED নোহোৱাকৈ তেওঁলোকে টেটৰ এপ্লাই কৰিছিল, তেওঁলোকৰ বাবে এইটো এটা বহুত বেয়া খবৰ। গতিকে বন্ধুসকল, যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেন্তে শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আগলৈ এনেধৰণৰ ভিডিঅ'বিলাক পাই